অসমৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহিছে এটা ভাল খবৰ অসমৰ লাখ লাখ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা ভাল খবৰ কাৰণ সেবাৰ ফালৰ পৰা এটা নতুন নোটিছ জাৰি কৰা হৈছে সেই নোটিছটো হৈছে এইবাৰৰ মেট্ৰিক পৰীক্ষা কিছু ব্যতিক্ৰমভাৱে অনুষ্ঠিত কৰা হ'ব সেয়া হৈছে OMR শীটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিব পাৰিব এইবাৰ কিছু নতুন নিয়মেৰে মেট্ৰিক পৰীক্ষা দিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা দিব পাৰিব এইবাৰ কিছু ব্যতিক্ৰমভাৱে এয়া হৈছে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কোৱা কথাষাৰ মেট্ৰিক পৰীক্ষা এইবাৰ কিছু ব্যতিক্ৰমভাৱে হ'ব জানিব পৰা মতে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহটোতে অনুষ্ঠিত কৰা হ'ব মেট্ৰিক পৰীক্ষা MCQৰ দৰে কুৱেশ্যনছবিলাক থাকিব 4টা বিষয়ত মুঠ 50% নাম্বাৰ থাকিব সেই বিষয়সমূহ হৈছে গণিত ইংৰাজী বিজ্ঞান আৰু সমাজ বিজ্ঞান গতিকে এই সন্দৰ্ভত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে তাকে শুনাবলৈ মই যত্ন কৰিম সোমবাৰৰ কাৰণে কৰা হৈছে OMR শীটত আৰু ইয়াৰ পাছত বাকি যি 50% নম্বৰ থাকিব তাৰ কাৰণে 16 পেজৰ এখন বেলেগ কুৱেশ্যন পেপাৰ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকলে প্ৰথম তেওঁলোকে এখন OMR শীট পাব য'ত 50% কুৱেশ্যনৰ তেওঁলোকে আনসাৰ কৰিব তাৰ যিটো ইভালুৱেশ্যন হ'ব লাগে ইভালুৱেশ্যনটো সেইমতে OMR শীটৰ ইভালুৱেশ্যন কম্পিউটাৰাইজড হয় কম্পিউটাৰাইজড ইভালুৱেশ্যন হ'ব বাকি 50%ৰ তেওঁলোকে য'ত ছাবজেক্টিভ কুৱেশ্যনছ থাকিব সেইটো তেওঁলোকে উত্তৰ কৰিব লাগিব OMR ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ লগত অলৰেডি তেওঁলোক অৱগত তেওঁলোকে জানে তেওঁলোকক এইখিনি কথা কোৱাও হৈছে গতিকে OMR শীটটোতো খুব সিম্পল আপুনি যিকেইটা অপশ্যন থাকে তাতে এটা চিন দিব লাগে ইমানেই কথা অপশ্যনেল তাত যোনটো শুদ্ধ উত্তৰ বুলি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে মানে ঠিক কৰে তেওঁ অনুমান কৰে গতিকে মোৰ মতে তাত এনেকুৱা পৰীক্ষা দিয়াত ছাত্ৰ ছাত্ৰীসকলৰ কোনো অসুবিধা নহয় বিজ্ঞান সমাজ অধ্যয়ন ইংৰাজী এই 4টা বিষয়ত